নমস্কাৰ ফেচবুক লাইভৰ আজিৰ অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি সমগ্ৰ বিশ্বই ঈদ পালন কৰিছে। ৰমজানৰ মাহটোত অতি কষ্টৰে ৰোজা ৰখাৰ পিছত আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে ইছলাম ধৰ্মী লোকসকলে আনন্দ উৎসাহেৰে ঈদ উদযাপন কৰিছে। মই সকলো ইছলাম ধৰ্মী ৰাইজলৈ ঈদৰ বহুত শুভকামনা যাচিছোঁ। যোৱাকালি আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ দিন আছিল। এই দিনটোক ভাৰতবৰ্ষৰ মানুহে বা ভাৰতবৰ্ষৰ জনতাই হিন্দু নৱবৰ্ষ হিচাপে পালন কৰে। প্ৰতি বছৰৰে চৈত্ৰ শুক্ৰ প্ৰতিপদৰ দিনটোত আমাৰ হিন্দু সমাজে বিক্ৰম সম্ভাত বা হিন্দু নৱবৰ্ষ ৰূপে পালন কৰে। তাৰ কাৰণ হ'ল খ্ৰীষ্টপূৰ্ব 57 শতিকাত এই তিথিটোতে সম্ৰাট বিক্ৰমাদিত্যই সিংহাসনত আৰোহণ কৰিছিল। অসমবাসী আৰু ভাৰতৰ সনাতনী ৰাইজলৈও মই বহুত শুভকামনা যাচিছোঁ। আজি মই বিশ্বনাথ চাৰিআলিত আছোঁ আৰু বিশ্বনাথ চাৰিআলিত ক'ব গ'লে আজি এটা সুন্দৰ দিন অতিবাহিত কৰিলোঁ। বহুদিনৰ পৰা মনত এটা আশা পুহি ৰাখিছিলোঁ যে বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ যোৱা পথছোৱা বা ই এটা নদীদ্বীপ উমা তামনি, বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ আমি এটা ৰোপৱে বনাম। আৰ্কিঅলজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, বন বিভাগ সকলোৰে পৰা ক্লিয়াৰেন্স লওঁতে সময় লাগিলে, কিন্তু আজি আমি 60 কোটি টকা ব্যয়েৰে বিশ্বনাথ ঘাটৰ পৰা উমা তামনিলৈ যোৱা ৰোপৱেটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। আৰু মই বিশ্বাস কৰোঁ এবছৰৰ পৰা 18 মাহৰ ভিতৰত 60 কোটি টকা ব্যয়েৰে এই ৰোপৱেটোৰ নিৰ্মাণ কাৰ্য আমি সমাপন কৰিব পাৰিম। অসমৰ ই এটা দ্বিতীয় ৰোপৱে হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ পিছত। গুৱাহাটী উত্তৰ গুৱাহাটীৰ ৰোপৱেৰ লগতো মই জড়িত হৈ আছিলোঁ। আজি আৰু এটা ৰোপৱে নিৰ্মাণৰ লগত জড়িত হ'বলৈ পাই সঁচাকৈয়ে মনত প্ৰাপ্তিৰ আনন্দ অনুভৱ কৰিলোঁ।